हेलो फ्रेंड्स আজি আমি এসকে জ্ঞান মেথড চ্যানেলৰ আজিৰ বিষয়টোত কেইটামান মহৎ লোকৰ মহান বাণী আলোচনা কৰিম বহুতে লাগতিয়াল গতিকে জানিবলৈ হলে ভিডিওটো শেষলৈকে চাই থাকক জ্ঞানতকৈ পবিত্ৰ বস্তু এই জগতত একো নাই আশা আছে বাবে পৃথিৱীখন ইমান ধুনীয়া যি জাতিৰ সাহিত্য নাই সেই জাতি জীয়াই থাকিও মৰাৰ দৰে আন্ধাৰ যিমান গভীৰ হ'ব প্ৰভাতো সিমানেই উজ্জ্বল হ'ব চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা পোহৰ হ'বই ঈশ্বৰকে যিজনে চলনা কৰে তেৱেই ৰাজনীতিজ্ঞ জীৱনটোত এনেকুৱা বন্ধু বনাবা যিজন আইনা আৰু ছাৰ দৰে হয় কিয়নো আইনাই কেতিয়াও মিছা কথা নকয় আৰু ছায়ে কেতিয়াও লগ নেৰে শিশুৰ সৰলতা হেৰুৱাই নেপেলোৱাজনেই প্ৰকৃত মানুহ ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য সফলতাৰ কাহিনী নপঢ়িবা কাৰণ তাৰ পৰা অকল কাহিনীটোৱেই পাবা ব্যৰ্থতাৰ কাহিনী পঢ়িবা তেনেহলে সফল হোৱাৰ উপায় পাবা ধুমুহা পাৰ হৈ যাবলৈ অপেক্ষা কৰাটো জীৱন নহয় বৰষুণৰ মাজতো নৃত্য কৰিবলৈ শিকাটোহে জীৱন আদৰ্শহীন মানুহৰ গুৰি বঠা নোহোৱা নাৱৰ দৰে এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল যাৰ দুই চকু নাই তেওঁ অন্ধ নহয় যিজনে নিজৰ দুখ ঢাকি ৰাখি আনৰ দুখ খুচৰি ফুৰে তেৱেই প্ৰকৃত অন্ধ মৰমেহে মৰমক জন্ম দিয়ে লিখা পঢ়া শিকি কেৱল নিজে শিক্ষিত হ'লে নহ'ব নিজে পোৱা শিক্ষাৰ আদৰ্শ আনকো বিলাই দিব লাগিব মোৰ দুৱাৰ খিৰিকী খুলি ৰাখিম যাতে বাহিৰৰ বতাহ সোমাব পাৰে কিন্তু সেই বতাহে যাতে মোক উৰুৱাই নিব নোৱাৰে তাৰ বাবে মই যত্ন ল'ম মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহ ৰূপে গঢ়ি তোলা মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন আমাৰ জীৱনলৈ কিছুমান মানুহ আশীৰ্বাদ হৈ আহে আৰু কিছুমান মানুহ আহে শিক্ষা হৈ ধন্যবাদ বন্ধুসকল ভিডিওটো শেষলৈকে চোৱাৰ বাবে ভাল লাগিলে পৰৱৰ্তী নতুন ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টোত এটা লাইক কৰিব থেংক ইউ